পৰা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পবিত্ৰ ক্ৰিয়েশ্যনলৈ। আজি এটা অন্য ঠাইত আহিছোঁ। ক'ত আহিছোঁ, কিয় আহিছোঁ, পিছত জনাম সকলোকে। আমি শুভাৰম্ভ কৰিব ওলাইছোঁ। বহু বছৰ ধৰি হাতত লৈছে। আপোনালোকে গম পাইছে বগামাটিত আমি গ্ৰীণ টেক এডভেঞ্চাৰ হিচাপে 2015 চনৰ পৰা আমি এডভেঞ্চাৰৰ স্পৰ্টছবিলাক ইয়াতে নতুনকৈ এড কৰি আছোঁ। তাৰ ভিতৰত অন্যতম হ'ল ৰাফটিং, ট্ৰেকিং আৰু জিপলাইন তেনেকুৱা ধৰণৰ কাৰ্যসূচী চলাইছোঁ। তাৰ মাজতে আমি 2021 চনৰ পৰা আমি বৰ্ণালী ৰাইডাৰ মিট পাতি আহিছোঁ। এইবাৰ আমি 2023 চনত 2023 থাৰ্ড এডিশ্যন হিচাপে আমি অনুষ্ঠিত কৰিছোঁ। অসমৰ লগতে নৰ্থ ইষ্টৰ বহুকেইখন ষ্টেটৰ পৰা বহুকেইজন খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে। অতি উন্নতমানৰ খেল হৈছে। ৰাতিপুৱা আমাৰ ইয়াতে বড়োলেণ্ড টুৰিজমৰ BDCৰ মাননীয় ভাৰপ্ৰাপ্ত
EM ধৰ্মেন্দ্ৰ দাস ডাঙৰীয়া তেখেত আহি ফ্লেগ অফ কৰিছে আৰু আমাৰ মুঠ 5টা কেটেগৰীৰ 2 লক্ষতকৈ অলপ অধিক প্ৰাইজ মানি আমাৰ আছে গতিকে খেলখনি ধুনীয়াকৈ চলি আছে আৰু কিছু সময়ৰ পিছতে সমাপ্ত হ'ব